হে গাইজ, আপোনালোকে কেতিয়াবা ভাবিছেনে যে আমি আকাশত দেখি থকা মেঘবোৰৰ কালাৰ বগা কিয়? আমাৰ পৃথিৱীৰ এখন ঠাইত এনেকুৱা এটা ৰাস্তা আছে যিটো ৰাস্তা দিনটোৰ মাত্ৰ কেইঘণ্টামানৰ বাবেহে মানুহে ইউজ কৰিব পাৰে আৰু বাকী সময়ত সেই ৰাস্তাটো পানীৰ তলত ডুব গৈ থাকে। আপুনি জানেনে কম্পিউটাৰ ভাইৰাছবোৰৰ ফাৰ্ষ্ট ভাইৰাছটো কোনে কেতিয়া বনাইছিল? এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ নিশ্চয় ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। চ' পলম নকৰি ব্লগ ফেক্ট ছিৰিজৰ আজিৰ এই ভিডিঅ'টি কণ্টিনিউ কৰোঁ। মানুহ এজনে যেতিয়া নৰ্মেলি এক্সাৰচাইজ কৰে তেতিয়া মানুহৰ প্ৰায় 20টা মাছল ইউজ হয় আৰু এনেকুৱা স্পৰ্টছ বহু কমেই আছে যিবোৰ স্পৰ্টছত মানুহৰ 50টা মাছল ইউজ হয়। কিন্তু আপুনি জানি নিশ্চয় আচৰিত হ'ব, যেতিয়া মানুহে এজনে আনজনৰ লগত কথা পাতি থাকে তেতিয়া এটা টাইমত মানুহে 72টা মাছলৰ ইউজ কৰে। এই মাছলবোৰ আপোনাৰ পেটৰ পৰা নাকলৈ যিকোনো মাছল হ'ব পাৰে। আপুনি এই কথাটো আগতে গম পাইছিলনে? নিশ্চয় তলত কমেণ্ট কৰি আমাক জনাব। আমি আমাৰ পৰিৱেশত বহু প্ৰকাৰৰ পৰুৱা দেখিছোঁ। কিমান সৰু সৰু টিকলু টিকলু হয় এই পৰুৱাবোৰ, হয়নে? কিন্তু আপুনি কেতিয়াবা মাইক্ৰস্ক'পেৰে পৰুৱা এটা দেখিছেনে? আপুনি বৰ্তমান স্ক্ৰীণত দেখি থকা এই ফটোখন হ'ল মাইক্ৰস্ক'প ইউজ কৰি পৰুৱা এটাৰ লোৱা ফটো। মাইক্ৰস্ক'পেৰে চাওঁতে কিমান ডাঙৰ যেন লাগিছে, হয়নে? আপুনি কেতিয়াবা এনেকৈ পৰুৱা এটা দেখিছিলনে? আমি সকলোৱে কম্পিউটাৰ ভাইৰাছৰ বিষয়ে জানো, কিন্তু আপুনি জানেনে প্ৰথমটো কম্পিউটাৰ ভাইৰাছ কোনে বনাইছিল? মই যদি আপোনালোকক কওঁ যে ফাৰ্ষ্ট ভাইৰাছটো বনাইছিল মাইক্ৰ'ছফ্টে, আপোনালোকে বিশ্বাস কৰিবনে? হয়, আপোনালোকে ঠিকেই শুনিছে। এই ভাইৰাছটোৰ নাম আছিল উইনভাৰ 1.4। এইটো ভাইৰাছ 1988ত উইণ্ড'জে নিজে বনাইছিল। আমি সকলোৱে জানো যে আমাৰ এই পৃথিৱীখন বহু আচৰিত তথ্যৰে ভৰপূৰ। আজি মই আপোনালোকক আমাৰ পৃথিৱীত থকা এনেকুৱা এটা আচৰিত ৰাস্তাৰ বিষয়ে ক'ম। হয়, ফ্ৰান্সত এটা ৰাস্তা আছে যিটো ৰাস্তা প্ৰতিদিনে মানুহে মাত্ৰ কেইটামান ঘণ্টাৰ কাৰণেহে ইউজ কৰিব পাৰে। এতিয়া হয়তো আপোনালোকৰ মনলৈ এটা কুৱেশ্যন আহিব যে মাত্ৰ কেইঘণ্টামানহে কিয়, বাকী দিনটোত কিয় নোৱাৰে? ৱেল, মই ইয়াৰ উত্তৰটো দি দিছোঁ যে সেই ৰাস্তাটো কেইঘণ্টামান পিছত পানীৰ তলত ডুব যায়। প্ৰায় 13 ফিট তললৈ এই ৰাস্তাটো পানীৰ তলত ডুব যায়। সেইকাৰণে মানুহে দিনটোৰ মাত্ৰ কেইঘণ্টামানৰ কাৰণেহে এই ৰোডটো ব্যৱহাৰ কৰিব পাৰে অহা যোৱাৰ কাৰণে। মই যদি আপোনালোকক প্ৰশ্ন কৰোঁ যে মেঘৰ ৰং কেনেকুৱা, আপোনালোকে নিশ্চয় ক'ব যে অবভিয়াছলি বগা। কিন্তু এইটো সঁচা নহয়, কাৰণ মেঘত পানী আৰু বৰফ থাকে আৰু আমি সকলোৱে জানো যে মেঘ আৰু বৰফ কালাৰলেছ, মানে ইহঁতৰ কোনো ৰং নাথাকে। তেতিয়াহ'লে আপোনালোকে ভাবিব যে কিহৰ কাৰণে তেনেহ'লে আমি মেঘৰ ৰং বগা দেখাব। চ' মই ইয়াৰ এনচাৰটো দি দিছোঁ। ইয়াৰ কাৰণ হ'ল সূৰ্যৰ পৰা হোৱা ৰশ্মিসমূহ মেঘত থকা পানী আৰু বৰফে ৰিফ্লেক্ট কৰে আৰু ইয়াৰ ফলতে আমি মেঘৰ কালাৰ বগা দেখা পাওঁ। আপোনালোকে এই ফেক্টটো আগতে গম পাইছিলনে? নিশ্চয় তলত কমেণ্ট কৰি জনাব। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট নিশ্চয় কৰিব যে কেনেকুৱা লাগিল আজিৰ এই ফেক্টবোৰ। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটো ভিজিট কৰিছে চ' প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন টপিকৰ লগত। তেতিয়ালৈ বাই বাই।